guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰং সবে ভালে আছে মইতো ভালে আছং আজি বাৰ্থডে আৰু আজি দিন গো বেলেগ মানুহবিলাক নিচিনা বহুত বিশেষ নহয় এটা নৰ্মেল ডে এজ ইউজুৱেল তো ইনকে পাৰ কৰি আছং বৰ্তমান বাজিছে 12:30 এটাই বাজে আৰু এনে ইনকে আছং ইফালে আৰু আপোনালোকক মই এটা বস্তু দেখাম আজি গৰু চাবা যাম সবে মোক উইশ কৰে যাতে দিনবিলাখন ভালে পাৰ হয় যাতে মিষ্টাৰ আৰু মই একেলগে সদায় সুখী হৈ হেপী হৈ থাকিব পাৰোঁ বৰিং লাগি আছে তো মোৰ কাৰণে চকলেট আছিল বাৰ্থডে গিফ্ট দুটা চকলেট আছিল তো খাই আছোঁ আজিৰ দিন মই বহিয়ে কটালোঁ এইফালে মই কম্বল খান এইমাত্ৰ উঠিলোঁ এই কাপোৰ আনি এনেকৈ ধুলাই থলোঁ একদম বেকাৰ আৰু একদম বৰিং আমি আইছোঁ বাৰীত এনে অলপ টাইম পাছ কৰিব আছোঁ কিমান ঘৰত শুই বহি কটাম একদম বৰিং লাগি গৈছে মোৰ যে আজি ক'ৰবাত ঘূৰিব যাব বিৰাট মন গৈছিল বাইকত উঠিয়া লং ড্ৰাইভত কিন্তু কি কৰিম অপশ্যনে নাই তো আৰু আছোঁ আৰু এনেকৈ কালু আহিছে ক'ত গ'ল কালু ক'ত বা গেল কালুখিনি আমাৰ আৰু সেইখিনি ময়ো নিৰানি কৰিব লাগছে আৰু গাছ এটা কথা যোৱাকালি আছিল ৰবিবাৰ বঙাইগাঁৱত আহিছিল গৰু কিন্তু মই গৰুখন চাব যাব নাপালোঁ কাৰণ মোৰ দেহাটো ইমান ভাল নহয় চৰ্দি কাহ একদম মানে কি ক'ম আৰু উপায় নহয় একদম অৱস্থা নোহোৱা হৈ গৈছে তো মই আমাৰ বাৰীতে কাবাই গৰু বান্ধি দেই আৰু মই সেই গৰুকে চাবা আইছোঁ বাৰীত অহাৰ বিশেষ কাৰণ হ'ল গৰু সেইবিলাক আমাৰ গৰু বান্ধি দিছে তাকে চাই আছং আৰু উপায় নাই এইগিলাখন গৰুগিলা অলপ ইংকি খুঁটাই দিলি খেলা মানে ভাল হয় নেকি প্ৰভু মই মানে একদম আচৰিত কি হ'ল ভণ্টিয়ে কৈছিল আজি দুপৰীয়া ফোন কৰাতে এটা ছাৰপ্ৰাইজ দি আছোঁ তো কিন্তু কি হ'ব এলাও পোৱা নাই মই ভাবছোঁ কি হ'ব সেনেকৈ ভাবি আছোঁ আৰু দিন মানে বৰিং লাগি আছে তো সন্ধিয়াবিলাক ভণ্টি শুনা আহিল কেক চেক লয়া মোক দিছে ছাৰপ্ৰাইজ হৈ গ'লোঁ মই একদম তো অলপমান কেক সেনেকৈ কাটিলিতো নহ'ব তো মই অলপমান ড্ৰেছ কৰাওঁ তাৰপাছত লগ পাই আছোঁ আৰু কেক হ'ল এগ কি কেক বনাই বাৰ্বি ডল কেক তো মই ফটাফট ৰেডি হৈ আছোঁ আমাৰ বাৰ্থডে গাৰ্লে ষ্টাইল কৰি আছে পুৰা হেপী কেক এইটো হ'ল কেকটো মই বনাইছোঁ
লাইট নাই ভালে দেখছে দে এইটা কাটে ফার্স্ট বাবু আছে ফালে কেক কাটি আছে কেক কাটিং আজি ডিফৰ নাই তাতে এইঠে আছে চাবোন বাহিৰত ইনি বিৰাট ফুটাফুটি চলি আছে আৰু ইফালে বাবু চাই আছে কি চাই আছা বাবু বাবু
একদম ধ্যান দিয়ে কিবা চাই আছে হা 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 আলু কোমোৰা নহৰু আদা জলকীয়া পেষ্ট আৰু এইফালে ৰান্ধনি কি বনাইছা মাছ বিলাহী ৰান্ধনি ক'ৰ পৰা সুদূৰ বৰিপাৰা হাগুৰি কণাৰ নেকি ফাইনেলি আমাৰ খাই দাই হৈ গ'ল এবাৰ বহুনা ওলাইছে যাবা থেংক ইউ বৌ ভণ্টি দাদা চবকে মোৰ বাৰ্থডে ইমান স্পেচিয়েল কৰাৰ কাৰণে গাইজ আই হোপ আপোনালোকে মোৰ বাৰ্থডে ভ্লগ চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি আৰু ওচৰতে থকা বেল বাটন গোটা হিট কৰি দিবি মই আচলতে ছাৰপ্ৰাইজ হৈ আহিছোঁ সেইখিনি সময়ত একদম মানে কি ক'ম আৰু গমেই নাপালোঁ দিন গোটো বৰিং কৰিয়ে গ'ল তাৰপিছত ভণ্টি সঞ্জীৱকা দাদা কাবাই মোক মানে ছাৰপ্ৰাইজ কৰি দিলে একদম একোৱে গম নাপাওঁ মই বাকী যি কি নহওক ভিডিঅ' গৈ এইখিনিতে শেষ কৰক বাই বাই থেংক ইউ ফৰ ৱাচিং জয় আই অসম